গাইজ নমস্কাৰ, আপোনালোকৰ কি খবৰ? আশা কৰোঁ গাইজ ভালে আছে। তো গাইজ ভালে থাকিব। তো গাইজ মানে আজি অলপ আবেলি হৈছে, এতিয়া মানে ঘৰত কাম চাম নাই, মানে আপোনাৰ লগত অলপ ফুৰিবলৈ যাম। তাৰ লগত ফুৰিব গৈ মানে নপামটো পাৰ হৈ মানে 4 লাইন বনি আছে, নতুন নতুন ব্ৰিজ এইফালে বনি আছে না, তো এইফালে যাম ভাবিছোঁ। তো এতিয়া আবেলি টাইম হৈছে না, এতিয়া 4টা বাজিছে। তো আপোনালোকক লৈ যাম। তো তাত বহুতো ধুনীয়া ধুনীয়া বস্তু আছে চাবলগীয়া, তো আপোনালোকক লৈ যাম। তো আপোনালোকে ভিডিঅ'টো এনলৈকে চাই থাকিব। তো বলক, এতিয়া আমি নপাম পিনে গৈ আছোঁ। নপাম আমি আৰু আপোনালোকৰ ৰাস্তাত অলপ কিবা কিবি দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো আপোনালোকে এনলৈকে চাই থাকিব, আৰু নপাম চেণ্টাৰটো আপোনালোকক যদি পাৰোঁ তো অলপ দেখাবলৈ চেষ্টা কৰিম। গাইছ আমি আহি পালোঁ নপামৰ ওচৰত। তো গাইছ ৰাস্তা এইফালে পকা হৈছে, মানে আমাৰ ঘৰ পিনে ৰাস্তা বনাই আছে না, সেইকাৰণে মানে ৰাস্তাটো এতিয়া কি ভাঙা আছে। তো এইফালে ৰাস্তাটো ভালে আছে। তো এতিয়া নপাম পাই গৈছোঁ। তো আপোনালোকে আগত দেখাম। তো গাইছ ইয়াৰ পৰাই নপামখন ষ্টাৰ্ট হয়। তো বহুত ডাঙৰ হয় নপাম এৰিয়াটো। নপাম পাৰ হৈ আহিলোঁ, অলপ পাৰ হৈ এইফালে চাওক না 4 লাইন ৰাস্তা বনি আছে। এইফালে পূৰা 4 লাইনৰ ৰাস্তা বনি আছে। তো আগত দলং বনি আছে না, তো এইফালে আপোনালোকক লৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব এনেদৰে, আৰু ভাল লাগিব আশা কৰোঁ। তো বলক, আমি এতিয়া নদীৰ পাৰত আহি পালোঁ। সেইটো নদী হয় আগতটো। অঁ, এইটো ওপৰত উঠিব লাগিব। ওপৰত উঠিলে আপোনালোকৰ নদীটো অলপ দেখাব পাৰিম। এইয়া নদী পাই গ'লোঁ, ফাইনেলি আহি পালোঁ নদীত। এয়া নদী হয়। তো আপোনালোকে আগত গৈ দেখাম। সেইফালে দলং বনি আছে। তো আমি ফাইনেলি আহি পালোঁ নদীৰ পাৰতে। তো এইফালে দলং বনি আছে। তো গাইছ মানে এইটো দলংটো বনি আছে মানে তেজপুৰৰ পৰা জামুগুৰি মানে তেজপুৰৰ পৰা জামুগুৰি গ'লে পিছত 10 মিনিটত পাই যাব। তো দলংটো যেতিয়া বনিব, তো এতিয়া মানে আৰু 2টা খুঁটা হোৱা নাই সেইফালে। যেতিয়া 2টা খুঁটা বনিব তেতিয়া মানে পূৰা পিছত ব্ৰিজটো হৈ যাব। তো আপোনালোকে ইয়াত আহিলে চাব পাৰিব। ইয়াত চাওক ন কিবা কিবি মেচিন আনি পেলাই ইয়াত কাম কৰি আছে। তো এইফালে নাও আছে ইয়াত। তো ওচৰতে নাৱৰ ওচৰত যাম। তো আপোনালোকে দেখামি। তো গাইছ মানে এইটো জীয়াবৰলী নদীৰ মানে প্ৰথম এইটো দলংটো হৈ আছে। তো আগত মানে এইফালে ওচৰতে নাই দলং, মানে বমৰাগড় আছে একদম ডাইৰেক্ট হেৰিত আছে, কলদাৰী ব্ৰিজ কয়, তাৰ ওচৰতে আছে। তো ইয়াৰ আৰু আশে পাশে দলং নাই, তাত এইটোৱে প্ৰথম হৈ আছে ইয়াতে তেজপুৰৰ পৰা একদম জামুগুৰি। তো আপোনালোকে ইয়াত আহিলে চাব পাৰিব। বস্তু এতিয়া বনাব না, এতিয়া দলং হৈ আছে, ওচৰতে বনাব কিবা কিবি। তো গাইছ আপোনালোকে এইটো নদীৰ ওচৰতে আহিছে, মানে এতিয়া নদীৰ পানী কমি গ'ল, মানে এতিয়া বাৰিষা ছিজনটো নাই না, এইকাৰণে মানে পানীটো পূৰা কমি গৈছে নদীৰ। চাব পাৰে। তো আপোনালোকে বেক কেমেৰাত অলপ যিমানে পাৰোঁ তো দেখাব চেষ্টা কৰিম। চাই আছে নাও হয় এইটো। তো গাইছ এইফালে দলংখন বনি আছে। তো 31টা খুঁটা হ'ব। তো আপোনালোকে ইয়াতে আহিলে মানে দলংখন যেতিয়া বনিব তেতিয়া মানে কম সময়ৰ ভিতৰতে আমি জামুগুৰি যাব পাৰিম। তো মানে 10 মিনিটত পাই যাম ইয়াৰ পৰা। তো ইয়াত দলংখন মাত্ৰ 31টা খুঁটা যুক্ত হ'ব, মানে 31টা খুঁটা হ'ব, মানে কেই কিলোমিটাৰ হ'ব সেইটোও গম পোৱা নাই ইতিমধ্যে। তো মানে ইয়াতে মাত্ৰ আমি শুনিছোঁ মানে 31টা খুঁটা ইয়াত পুতিব। তো 31টা খুঁটা মানে দীঘলেই হ'ব চাগে দলংটো। 31টা খুঁটা মানে বহুত দীঘল হ'ব দলং, প্ৰায় কিনি 3 কিলোমিটাৰ হৈ যাব। তো গাইছ মানে এইফালে ফেৰী নাও দিয়ে এতিয়া মানুহে অহা যোৱা কৰি আছে। তেতিয়া দলংখন বনি গ'লে পূৰা প্ৰায় মানুহে সকলোৱে মানে দলংখন আৰু গুচি যাব। তো সহজ হ'ব মানুহৰ। তো আপোনালোকৰ নদীখন অলপ দেখাবলৈ চেষ্টা কৰিম। তো এইটো চাওক না নদী। তো ইয়াতে এটা সৰু নাও আছে, এয়ে চাব পাৰে। তো এইফালে ডাঙৰ ডাঙৰ নাও আছে এতিয়া, এইবিলাক চাওক। ইয়াতে ওচৰত যাম, মানে দলংখন হৈ যাব। তো সেইটো পাৰত যাম, তো আপোনালোকক লৈ যাম। তো আপোনালোকে ৱেইট কৰি, মানে আজি ভিডিঅ' ইমানে আছিলে। তো সেইটো পাৰত গ'লে আপোনালোকে ভিডিঅ'টো দেখাম। তো আপোনালোকে ৱেইট কৰি থাকিব। তো আজি ভিডিঅ' ইমানে আছিলে। তো ভাল লাগিলে লাইক কৰি দিব, আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব। তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, অল ন'টিফিকেশ্যন বজাই ৰাখিব, আৰু মানে আপোনালোকে আমাৰ গ্ৰুপত জইন হৈ যাব। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানে আছিল। তো ভাল লাগিলে লাইক কৰি দিয়ক। তো আজিৰ কাৰণে বাই বাই। তো